মই এতিয়া যোনটো ডিলাৰ কাম কৰি আছোঁ, ডিলাৰটো গাড়ীখনৰ দামটো কম, কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। তো ফাৰ্ষ্টতে এইখন গাড়ী যিখন টেম্পুখন এখন আপোনাৰ 3.5 লাখ আহিব। তাৰপিছত এখন 2,41,000 আহিব অ'টৰখন। তাৰপিছত এখন একে 3.5 লাখ আহিব। তো কোনোবা যদি ল'ব বিচাৰে কণ্টেক্ট কৰিলেই হ'ল, তলত আছে নাম্বাৰটো। তাৰপিছত ট্ৰেক্টৰকেইখন ওলোৱা নাই, ট্ৰেক্টৰকেইখন উলিয়ালে দেখাই আছোঁ। ট্ৰেক্টৰকেইখনো একেই, দুখন ট্ৰেক্টৰ আছে, এখন 9.5 লাখ, এখন 10.5 লাখ। 4 চিলিণ্ডাৰ 4 হুইলৰ এখন 10.5 লাখ, আৰু 3 চিলিণ্ডাৰ এখন আছে, এখন আপোনাৰ 9.5 লাখ। তো যদি ল'ব বিচাৰে ল'ব পাৰে, মই কণ্টেক্ট নম্বৰ দি দিম বাৰু। এতিয়া বৰ্তমান 3খন টেম্পু, সেই চাইডে আৰু এখন অ'টো আছে এইফালে চাইডত। কোনোবা যদি লয় কণ্টেক্ট কৰিব। এখন 4 চিলিণ্ডাৰ 4 হুইলৰ হয়, এখন 10.5 লাখ, এখনে কৈছিলোঁ 10.5 লাখ। এখন হিন্দুস্তান হয়, তাক চকাকেইটা চাওক কিমান ডাঙৰ চকা, 4 হুইলৰ হয়, এখন 10.5 লাখ। কোনোবা যদি লয় কণ্টেক্ট কৰিব পাৰিব। ট্ৰেক্টৰখন বহুত ডাঙৰ আছে, মানে এইখন ট্ৰেক্টৰ য'তে উঠে ত'তে উঠি যাব মানে। এখন হ'ল পাৰ্টেলা, এখন পাৰ্টেলা মানে হেৰি ফাইনেন্সত নাহে। এখন ফাইনেন্সত কিমান নাহে, এখন 2,40,000 নে কিমান হয়, ফাইনেন্সৰ এখন দিয়া নহয়। এখন ডাইৰেক্ট ল'লে কেছ দি ল'ব লাগিব। পাৰ্টেলা মই এইফালে মালিকৰ গাড়ীখন, মালিক ওপৰত আছে, মই ওপৰত ৰুম লৈছোঁ। আৰু গাঁৱতো বস্তু দেখাই আছোঁ মই। ভাল বস্তু উবেদাৰ বুলি এটা বস্তু আছে, দেখাই আছোঁ ন। এইটো বস্তু, এইটো উবেদাৰ বুলি কয়। এইটো ঘৰত মানে শাক পাচলি বা ফুলৰ বাগান আছে ন, মানে এইটো ভাল হয়। আৰু আপোনাৰ 800 গ্ৰাম তেলত আৰামছে 1 বিঘা মাটি আৰামত হৈছে। খালি বেছি পানী বা বোকা হ'লে মানে নোৱাৰিব, শুকান মাটিত ধুনীয়াকৈ আৰামত চলে। এনেকুৱা নিচিনা মাটি হ'লে আৰামত চলি যায়। যদি কোনোবাই লয় কণ্টেক্ট কৰিব, তলত নাম্বাৰটো দি দিছোঁ। তো ডিলাৰটো মানে হেৰি হ'ব আৰু বেছি দিন নাই। তাৰপিছত আমি কাইলৈ গৈ আছোঁ বসুন্ধৰা চাবৰ কাৰণে। তাৰপিছত তাত যাওঁ, কেনেকৈ কি হয় নাজানো, তেনেকৈ আহিব ফাৰ্ষ্ট টাইম ওলাই যাম কাইলৈ। এতিয়া মৰিগাঁৱতে আছোঁ, মৰিগাঁৱত যিটো আমাৰ নতুনকৈ আৰম্ভ হ'ব ডিলাৰটো, মানে শ্ব'ৰুমটো, তাতে আছোঁ এতিয়া। ধুনীয়াকৈ কাম চলি আছে, দেখাই আছোঁ। কোনোবাই ৰং কৰি আছে, কোনোবাই কিবা টেবুলত কাম কৰি আছে, মানে গোটেই কাম চাম চলি আছে, দেখাই আছোঁ চাওক। তাৰপিছত কৈছোঁৱেই, কিবা যদি লয় কণ্টেক্ট নাম্বাৰ আছে, ল'ব পাৰে। চাই লওক ভিডিঅ'টো। মই এতিয়া আছোঁ মৰিগাঁৱত, মানে এইটো ডিলাৰটো নতুন অপেনিং কৰিব গম পাইছে 24 তাৰিখলৈ। তো তাৰ কাৰণে ইয়াতে মানে দুদিন মানে ইয়াতে বহিব দিছে। 24 তাৰিখতো ৰেগুলাৰ হ'বই, মানে এইকেইদিন অলপ বহিব দিছে ইয়াতে। তাৰপিছত কালিৰ পৰা আকৌ বসুন্ধৰা মেলা আছে, তাত যাম গাড়ী লৈ। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই চেনেল অসমৰ ব্লগছ। তো ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগে ক'ব। আৰু গাড়ীখনৰ প্ৰাইচটো কৈ দিছোঁৱে, আৰু ট্ৰেক্টৰখনৰ প্ৰাইচটো কৈ দিছোঁ। যদি কোনোবাই লয় কণ্টেক্ট কৰিব, তহঁতৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, তো কণ্টেক্ট কৰিব। আৰু যদি এনেকৈ যদি মোৰ থ্ৰুৱেদি যদি কোনোবা আহে, তেতিয়াহ'লে দামটো অলপ কমাই ডিছকাউণ্ট দিব হ'ব পাৰে। তো প্ৰাইজো আছে, বহুত ডিছকাউণ্ট দি আছে, প্ৰাইজ আছে। তাৰপিছত মানে অফাৰটো 24 তাৰিখলৈহে আছে, 24 তাৰিখৰ পিছত সেইটো অফাৰ নাথাকিব। তো 24 তাৰিখৰ আগত যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। তো ফাইনেলি আমি যাব ওলালোঁ মানে এতিয়া ই ডাঙৰ পিতাই ওলাই আছে, ডাঙৰ পিতাই মই যাম। তাৰপিছত দেউতা আৰু ঢিলা ল'ৰা এজন যাব মোক থ'বৰ কাৰণে, সিহঁতে বাইক লৈ যাব, ডাঙৰ পিতাই মই গাড়ীত যাম। তাৰপিছত এনেকৈ মই বেনাৰ চেনাৰ লগাই দিলোঁ। এতিয়া বেনাৰ চেনাৰ লগাই ক্লিয়াৰ ধুনীয়াকৈ পানী চানী মেইন ধুনীয়াকৈ মুচি কাজি লৈছোঁ। যাওঁ ধুনীয়াকৈ ওলাই কৰি। তাৰপিছত এইফালে আমাৰ চুনুমুনু যাওঁ ধুনীয়াকৈ। চাহ একো খোৱা নাই, মই চাহ খাব যদি নাখালোঁ, মানে এতিয়া খাব মন যোৱা নাই। তাৰপিছত ৰহা মানুহ গৈ চাহ একাপ খাম। এতিয়া বাজিছে 6:30, তো ওলাই যাওঁ, তাত ৰহাত লগ পাই আছোঁ। মই এতিয়া ডিপুত মই তেল পাইছোঁ। তাৰপিছত বৰ্তমানটো গাড়ী মই চলাই আছোঁ, আহোঁতে সি চলাব, যাওঁতে মই চলাইছোঁ। তেনেকৈ বহি লৈছোঁ, এইফালে তেল ভৰাব দিছোঁ, সিফালে নামি গৈছে তেল ভৰাবৰ কাৰণে। বেছি নহয়, 240 টকা তেল ভৰাব দিছোঁ। তাৰপিছত মই খানা পিনাৰ কাৰণে পইচা লাগিব ন, তো তেল ভৰাব দিছোঁ 240 টকা। তো ধুনীয়াকৈ লাহে ধীৰে গৈ থাকোঁ। দেউতাও দেখা নাই, কাৰণ ল'ব আহিবহি নাই ডিলাৰ ল'ৰাটো, সি এইফালে আহিব। তো আমি অকণমান আগতীয়াকৈ ওলাইছোঁ, লাহে ধীৰে গৈ থাকিম, আমাক পাবহি। যাওঁ তেলটো ভৰাই, তেলটো ভৰালোঁ। ভৰাৰ পিছত তাৰপিছত ভাবিলোঁ কি মানে আমাৰ ঘৰৰ বাটেদি পাত্ৰবৰীয়া যাব পাৰে, ৰহাত ওলাব পাৰে ডাইৰেক্ট। তো ভাবিলোঁ আমি এফালে গুচি যাওঁ, কাৰণ
বক্স এটা আছে, ব্লুটুথ বক্স এটা ডাঙৰ আছে, সেইটো লৈ যাওঁ গাড়ীত যাওঁতে শুনি শুনি যাম। তাৰপিছত এতিয়া দুটাহঁত কৈছোঁ যে এফালে যাম বুলি, তাৰপিছত সি এতিয়া এফালে ঘৰলৈ গৈছে, বক্সটো আনিব গৈছে সি ঘৰলৈ। তাৰপিছত মই গাড়ীতে বহি আছোঁ, তাৰপিছত সি আহিলে ধুনীয়াকৈ গান চান লগাম, বিন্দাছ লাহে ধীৰে গৈ থাকিম। এতিয়া পাতবহি আমি গুচি যাম ধুনীয়াকৈ, তো ডাইৰেক্ট ৰহাত ওলামগৈ। ৰহা মানে ৰহা যিখন কলেজ হয়, কলেজৰ ওচৰত ওলামগৈ। তো ফাইনেলি এতিয়া মামাৰ ঘৰত পালোঁ, হেৰি ব্ৰেকফাষ্ট কৰি আছোঁ। কেনেকুৱা মজা খাই লওঁ। ইয়াতে ধুনীয়াকৈ খাই কৰি ওলাই যাম। আৰু দেউতাহঁত আহি আছে, যেনে অলপ দেৰি হ'ব পাৰোঁ, 10-15 মিনিটমান লাগিব, তেতিয়ালৈ ধুনীয়াকৈ খাই কৰি লওঁ। চবকে দেখাই আছোঁ, চাওক মামাহঁতৰ মানুহখিনিও চিনাকি কৰাই দিম। তাৰপিছত বোলে মামা ল'ৰাটো হাই কৈ দিয়া, হাই কৈ দিয়া, হাই হা হা হৈছেগৈ আৰু। এইফালে আমাৰ নৱদা পালেহি। এই দে এটা খুলি দিম দে, এতিয়া তালৈ যাওঁ বসুন্ধৰা নালে, ধুনীয়াকৈ যাওঁ, ধুনীয়াকৈ গাড়ীতে লগ পাওঁ, তাত গৈ তাত লগ পাই। তো ফাইনেলি পালোহি আমি, গাড়ী এটা ৰখাই পেলাই আমি অলপ ঘূৰিব আহিছোঁ এইফালে। কিন্তু ইয়াত আমি এতিয়া নাথাকোঁ বুলি কৈছোঁ, কাৰণ ইয়াত থাকিলে গাড়ী উলিয়াব পিছত দিগদাৰ হ'ব। তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, অলপ বাটৰ ফালে যাওঁ ধুনীয়াকৈ। সেইফালে চকৰি তকৰি আছে, চব চকৰি তকৰি আছে। গাড়ী দেখিছিলোঁ আমি তলত এখন গাড়ীখন, কিন্তু ইয়াত ৰাখিবলৈ প্ৰব্লেম হৈছে। আৰু বেছি ৰাতিলৈ থাকিলে মানে ইয়াৰ পৰাও গাড়ী উলিয়াব দিগদাৰ হ'ব, কাৰণ ৰাতি বহুত মানুহ হয়, 9টা ৰাস্তা বাজি যাব গাড়ীৰ পৰা উলিয়াওঁতে। তো ইয়াৰ পৰা আমি যাম এতিয়া, আমি আমাৰ আগলৈ যাম, মেইন ৰাস্তাৰ ওচৰত যাম। মেইন ৰাস্তাৰ ওচৰতে গৈ এইখিনি ৰাখিম, তাৰ এইখিনি তেতিয়া 4টা বাজি লগতে ওলাই যাব পাৰিম। তো দেখাই আছোঁ তাত গৈ 4টা। এটা মাৰিম বুলি কৈছোঁ দে যদি হয় খেলিম দে। কেইটকানো? 4টা 20 টকা। দেচোন এটা মাৰি চাম, যদি একো নালাগে ন প্ৰাইচ। বাই প্ৰাইচ নালাগে, এনেই এটা খেলি যদি পাওঁ তেতিয়াহ'লে হেৰি কৰিম। যাত্ৰা মই কৰি থৈ গৈছোঁচোন। এই খেলিছে 10 টকা এটা আছে এতিয়া ওপৰি, এটা মাৰি যাবা দে। দুটা মাৰিছে, এয়া মাৰি লাভ নাই, পইচা এনেই যাব, লাভ নাই লাভ নাই লাভ নাই। এই ল'ৰা এইখিনি ওলাবালে অলপ দেৰিকৈ ৰহ, ঘুং ঘুং কৰি আছা। দেউতাহঁতক পঠাই দিলোঁ, দেউতাহঁত গ'ল, এতিয়া দেউতাহঁত গ'ল। আমি ইয়াতে গাড়ী লগাইছোঁ এতিয়া। আমি মানে তাত হেৰিত গৈছিলোঁ যে, তাত গৈছিলোঁ, তাত ৰখাব জেগা নাপালোঁ। তো সেইটো কাৰণে এতিয়া আমি গছ পোৱা নাই, গছবাৰী বুলি কয়, গছবাৰীত আছোঁ নেকি এতিয়া। ইয়াতে ধুনীয়াকৈ তিনিআলি এটা আছে, তিনিআলিটোতে ধুনীয়াকৈ এনেকৈ ডেমো কাৰণে ইয়াতে ধুনীয়াকৈ বনাই লৈছোঁ। সেইকাৰণে দেউতাহঁত গ'ল ধুনীয়াকৈ, এইফালে ধুনীয়াকৈ বহি থাকিম, মানুহ আহিলে কথা পাতিম ন। তো মেলা চাই হেৰি কৰিম বুলি ভাবিছিলোঁ, কিন্তু মেলাখন চাব নাপালোঁ, দুখ। মেলাখনটো চোৱা নহ'ল, এনেই অলপমান ঘূৰিলোঁ, ঘূৰি পেলাই গুচি আহিলোঁ। দেখিছেই নহয় কিমানখিনি ঘূৰিছোঁ, সেই এটা ভিডিঅ' অলপে ঘূৰিছোঁ, ঘূৰি পেলাই গুচি আহিলোঁ। তাৰপিছত চাই থাকক ভিডিঅ'টো। আমি ইয়াত বেছি সময় নাথাকোঁ, বেছি এঘণ্টামান থাকিম, এঘণ্টামান থাকি পেলাই আকৌ ইয়াৰ পৰা বেলেগ এটা তিনিআলিলৈ যাম। তেনেকৈ ঘূৰি মানে লাহে ধীৰে ঘৰত গুচি যাম, মানে ঘৰ নহয় ডিলাৰলৈ, মানে 5টা বাজি পোৱাকৈ ডিলাৰ গুচি যামগৈ আৰু। তো আজি আহিছোঁ আমি চাপৰমুখৰ এতিয়া ষ্টেচনত আছোঁ। ষ্টেচনৰ যিটো লগত টেম্পু ষ্টেণ্ড হয়, তাতে আমি আছোঁ এতিয়া। তাতে আমি কাৰণে আহিছিলোঁ, এইফালে গাড়ী ইয়াত ৰখাই দিছোঁ। তাৰপিছত এইটো ডাঙৰ এটা ষ্টেচন, এইফালে পূৰা গাড়ী চাড়ী আছে, এইফালে ট্ৰেইন ষ্টেচনটো এইফালে। ইয়াতে ধুনীয়াকৈ গাড়ীখন ৰখাই দিছে, মানুহবিলাক আহিছে চাবৰ কাৰণে, সুধিছে, ইনকুৱাৰী কৰিছে। আমি বুজাই আছোঁ কথাবিলাক ধুনীয়াকৈ। সন্মুখত মন্দিৰ এটা আছে কৃষ্ণ। এখন গাড়ী কোনোবাই ল'ব বিচাৰে ল'ব পাৰে, এখন 3.5 লাখ ডাউন পে'মেণ্ট আহিব, 70,000 টকা আহিব ডাউন পে'মেণ্ট। যদি ল'ব বিচাৰে কণ্টেক্ট নাম্বাৰ দিছোঁ তলত, লৈ ল'ব পাৰে। তো আমি আহিছিলোঁ কামপুৰ, গাড়ী লৈ ডেমোৰ কাৰণে আহিছিলোঁ। তাৰপিছত কি হ'ল, আমাৰ যি ডাঙৰ পিতা হয়, ডাঙৰ পিতা মানে ককায়েকৰ মানে শাহুৱেকৰ ঘৰত সোমাওঁতে তাৰপিছত মোৰ বহুত পুৰণা লগৰ ছোৱালীজনী লগ পালোঁ। মই এনেকৈ য'তে যাওঁ মোবাইল পালে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিওঁ। তো কেনেকৈ দেচোন মোবাইলটো মই কৰি দিওঁ। তাৰপিছত দেখাই আছোঁ কি ছাবস্ক্ৰাইব কৰিব লাগে। ফাৰ্ষ্টতে
যাব লাগিব চাৰ্জত এনেকৈ AXOMR স্পেচ LORA স্পেচ VLOGS ব্লগছ মাৰিলে ফাৰ্ষ্টতে মোৰটো আহিব এইটো ফাৰ্ষ্টতে আহি গ'ল মোৰ একাউণ্টটো এইটো এনেকৈ কৰি ছাবস্ক্ৰাইবটো কৰি দিব তাৰপিছত এই ভিডিঅ'টো অলপ আগতে মই হেৰি কৰিছিলোঁ বেছি সময় হোৱা নাই কৰা এইটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব চাই থাকিব ভাল পাব ফোন ৰিচিভ কৰা নাই যে ছাবস্ক্ৰাইব কমেণ্ট লাইক ছাবস্ক্ৰাইব কৰিব নহ'লে ঘৰত গৈ নিজৰ মোবাইলটো ছাবস্ক্ৰাইব কৰি থাকে তাৰপিছত থেংক ইউ ভাই মই ভবা নাছিলোঁ যে সি ইয়াত আহি পেলাই যে ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ দিব সি কৈ আছে ভাগিন 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 লৌৰা ভাগিন ভাগিন বুলি কৈ আছে তাৰ ভিতৰত সোমাৰ লগতে তাইক দেখা পাইছোঁ মাই বহুত নামত দেখা পাইছোঁ আৰু আগতকৈ মানে বহুত আৰু গোটেই ক্ৰেডিটটো মোৰ তাত যায় দেই ইয়াৰ তাত নাযায় মোৰ তাত যায় শকতো হৈছে মই দেখাই আছোঁ তাই বাটত গ'লেও পোৱালিয়ালৰ ফটো দি আছে তাই আহক মই দেখাই আছোঁ বাকী নম্বৰ টাইম নম্বৰ আছে নিদিবি দেই হা বেলেগ কৰি আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন ভিডিঅ'ত তো আজিলৈ বাই বাই আৰু নতুন নতুন ভিডিঅ' কেইটামান আহি আছে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই